তোমাৰ ভৰি তলত ভৰি তলত ভৰি তলত ভৰি তলত মাৰি দিয়া ভাই দিয়া। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজ কৈ ব্লগ। তো এতিয়া ৰাতিপুৱা 6:30 বাজিছে। তো এতিয়া মানে এটা মেজি ফুৰাবলৈ যাম। তৰে মানে অলপ গা চা ধুই মেলি গা চা ধুই ৰেডি হৈ গ'লোঁ। তো এতিয়া যাবলৈ লাগে, ধুতি চুতি পিন্ধি যাম বুলি ভাবিছোঁ। মানে অলপ ট্ৰেডিশ্যনেলত মানে অলপ চবে ধুতি পিন্ধাব দিছোঁ, সৰু ল'ৰা ডাঙৰ মানুহ চব। তো এতিয়া আধা আধি অহাই নাই। এতিয়া মই প্ৰথম ধুতি চুতি পিন্ধি আগতে যাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখাম মেজিটো লোৱা। তো এতিয়া ধুতি পিন্ধিব লৈছোঁ, ধুতি পিন্ধি এতিয়া যাম লাহে ধীৰে। পিন্ধি চাইছোঁ পাহৰি গ'লোঁ আৰু। তো ধুতি চুতি পিন্ধি ৰেডি, বহুত কষ্ট লাগিলে কাৰণ বহুত বছৰতে পিন্ধাটো, আকৌ সেনেকৈ পিন্ধা নহয় ধুতি। তো কেনেকুৱা লাগিলে ক'ব ধুতি চুতি পিন্ধি মেলি বা ফাৰ্ষ্ট টাইম। এতিয়া ফিল্ডলৈ যাব লৈছোঁ, এইবোৰ বস্তুবোৰ লৈ লৈছোঁ আৰু জ্বলাবলৈ। মানুহ অহাই নাই, মই আছোঁ আৰু পোৱালি এটা আছে আহিব এতিয়া আৰু, কাৰণ কালি দেৰি হ'ল ন চবে মানুহ চানুহতো অহা নাই আৰু জুই চুই জ্বলি আছে। মানে আমি 3টা আহিছোঁ এফালে, এতিয়া জ্বলাম লাহে ধীৰে, অলপ দেৰি হৈ গৈছে আমাৰ। এতিয়া আহিছে মানুহবোৰ লাহে ধীৰে। তো কাচি তেলটো অলপ চাটুকে 4 ৰাউণ্ড ঢালি লৈছোঁ চাইডে। এতিয়া জ্বলামে, এতিয়া হ'ব। এতিয়া জ্বলোৱা এইটো খৰি জ্বলাই আছোঁ ইয়াত। মনোজ প্ৰায় ধূপ জ্বলাব লৈছে। জ্বলোৱা আকৌ আমাৰ এইটো জুই আনিছে, এতিয়া জ্বলাবলৈ মেজিটো। আমাৰ এইকেইটাই দিছে এতিয়া জুই মেজিত দিছে। মৃন্ময় হাই বুলি কয় আকৌ। কি হৈ গৈছে মেজিটো, জ্বলিছেই নাজ্বলিছে। লা ভাই দাদা, এতিয়া তোমাৰ চালাটো দিব। তাতে অৰিহণা এটা দিলা নাই? দিলা জ্বলাই লোৱাচোন। জ্বলাল
হেৰি কৰা হয় গতিকে ইয়াত আমি শৰাই গৈ মাতুঙা এনেকুৱা জাতীয় বস্তু যদি দি পিনে বন্দনা কৰা হয় অগ্নি দেৱতাক পূজা কৰা হয় তাৰ অৰ্থটো হ'ল যে যিহেতু আমাৰ শহু কিবা কিবি এইবোৰ যিবোৰ আমাৰ চৰ্মৰোগ আছে সেই চৰ্মৰোগ যেন আজিৰ পৰা শেষ হয় আৰু আজিৰ দিনটোৰ পৰাই লাহে লাহে ঠাণ্ডা কমি আহিব আৰু গৰম দিন গ্ৰীষ্মকাল আৰম্ভ হ'ব কিন্তু আচল কথাটো হ'ল যে যিখিনি আমাৰ সমাজৰ অপায় অমংগল যিখিনি আছে তুমি কৈছোঁ কোৱাৰ নিচিনা সেইখিনি আঁতৰ হ'ব লাগে তাক সাক্ষী কৰি অগ্নিক সাক্ষী কৰি আজি এইটো সংকল্প গ্ৰহণ কৰা হয় মেজিকো এটা জ্বলাই দিয়ে তাৰপিছত মই ওলাই ৰেডি আছিলোঁ আকৌ এতিয়া মেজিটো জ্বলালো লাহে দিয়ে মানুহ আহিছে আৰু আমি নিজে মাৰাত বিজি এটক কৈ দিব লাগে বা তলৰ প্ৰসাদবোৰ বিটাই দিছোঁ চবৰ কাৰণে ভাগ ভাগ কৰি আচ্ছা ঠিক আছে মই বেয়া হৈ লিখিব জলকীয়া বেয়া বুলি কয় মানে মনত আচানক ফটো শেষ হ'লগৈ আৰু ধৰি থাক য'ত লাগিলে তো সৌ পোৱালি কিজানি কেনে মটন খেলাই দিছোঁ অলপ মাৰি লওঁ সেই পোৱালি চব ৰেডি ধুতি খুলি তোমাৰ মুখখন দৈ পিনে জাপ মাৰি পিনে পৰি গৈছে দুবাৰ পৰিলে এতিয়ালৈকে না হিলাবই লাগিব সেইটো এনেকে এটা খালে টানি লোৱা টানি দিয়া টানি দিয়া মটন নি
এতিয়া টেকেলি ভঙা খেল হ'ব। টেকেলি ভঙা খেল হ'ব, মটন খেল হৈ গ'ল। তো এতিয়া টেকেলি ভঙা খেল হ'ব আৰু আছে, পিছত খেল আহিব, দেখাই আছোঁ। আমিও খেলিম আৰু চবেই খেলিম। তো ফাৰ্ষ্ট জেঠাই খেলিছে আমাৰ টেকেলি ভঙা। তো এয়া আমাৰ মা আৰু মায়ে খেলিব। এপানে বোকা আছে চাৰে বোকা আছে বোকা আছে বোকা আছে বোকা আছে এপানে বোকা আছে মাই দিয়ক আগতে আছে টিংটো পোৱালি খতম মাৰি দিয়ক। তাৰপিছত পাপাই খেলিছে এতিয়া। দিব না তুমি এটা পিছত ল'বা না তুমি আৰু ঘূৰি না তুমি ঘৰত যাবা নে নহ'ব তো এবাৰ আহিছোঁ মই, মোৰতো ঢাকা লাগে চাব আৰু মোৰ একেবাৰে পূৰা জমনীয়া হৈ যায়। এজনী নহয় ঐ জিঙা তই ক'বা ঐ ভাইদা বেকা হৈছা নিগাম এই নাহতীয়া পিনে যাওঁ নাহতীয়া এই বোকা আছে ঐ বোকা ঐ নিগাম এই ঘূৰি যা এই জিঙাটো গৈ থাকা ভাইদা এনেকৈ গৈ থাকা ঘূৰি দিয়া আৰু যা ভয় দি সেই পেলা আউট অকমান আগত মাৰি দিয়া এ ভাইদা মাৰা আৰু লাগিব লাগিব তোমাৰ ভৰি তলত মাৰি দিয়া ভাইদা মইতো নেপালোঁ আৰু অলপত থাকি গ'ল। এতিয়া পোৱালিটো চিঞৰি আছিলে আমাৰ ভিডিঅ'ত।
কেলে কৈছা ভাইটিটা মোৰতো ভৰিটো লাগি গ'ল নহ'লে তই পায়ে যাহেঁতেন ইমান কন্দা নাই দুবাৰ ভৰিত একেবাৰে মই এনেকৈ ৰখি আছোঁ ইয়াতে আছোঁ কম মই তোমাক ক'লে ভৰি মাতে এইটো নাই দেখা মাত ইমান নাটক নলগাই ন দেখিলে অতই দিয়ক টাইম আউট হৈ যাব এতিয়া মাৰিলে সোনকালে মাৰিব লাগিব ঠিক জেগা অকমান আজি আপোনালোকে দেখিলে পাইছে আমাৰ ইয়াত কুকুৰা খেল কৰা হৈছে হৈ গ'ল চব খেলা বেলা কৰি শেষ তো এতিয়া অলপ খানা চানা খাব আৰু আৰু বহুত খেলা হৈ গ'ল তো খেলিব হাঁহটো খেলিব নাপালোঁ বাকী মাইকী মানুহবোৰে খেলিলে তো আপোনালোক এতিয়া খোৱা ব্যৱস্থা হ'ব ব্ৰইলাৰ চইলাৰ আনি অলপ ঘৰ আহিলোঁ তো খেল চেখ চব শেষ হ'ল চব খেলালে যি খেলালে হাঁহ ধৰা সেইটো খেলালে যোনটো আমি খেলিব নাপালোঁ তো হাঁহ ধৰিলে ফাৰ্ষ্টতে ধৰিয়ে ল'লে আৰু একেবাৰতে তাৰপিছত আকৌ খেলা আছে সেইটোত আমি নোসোমালোঁ তো শেষ হৈ গ'ল চব খেলতে তো এতিয়া ঘৰলৈ আহিলোঁ যাম আকৌ তো মানে ভাত খুৱাব বুলি কৈছে ব্ৰইলাৰ চইলাৰ আনিছোঁ তো যাম আকৌ এবাৰ তো আপোনালোকক কেনেকুৱা লাগে জনাব আৰু চাই অলপ একেবাৰে আজি দিনটোত অলপ পূৰা ফূৰ্তি ফাৰ্তাকৈ কৰিলোঁ আৰু খেল খেলাই মেলি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব